মোৰ ওচৰতে খাই আছা বগৰী মই খাই খাই কুকুৰা লগাই দি বগৰী অলপ মিঠাই আনি যা হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল JD লাইফষ্টাইল মোৰ ভিডিঅ'বিলাকত ইমান মৰম দিয়াৰ বাবে প্ৰথমতে সকলোকে ধন্যবাদ আগৰ বিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ বিয়া গ'ল ভালে ভালে বাঁহী বিয়াৰ পিছদিনা মানে 3 নম্বৰ দিনা আজি হৈছে ৰিচিপশ্যন আজিহে বেছি মানুহ হ'ব তাৰমানে বিয়াৰ দিনা অকল পৰিয়ালৰ আৰু চুবুৰীটোৰ মানুহ আৰু দৰাৰ লগ বন্ধু এনেকৈ সকলোবিলাক মিতিৰ কুটুম সকলোবিলাকে মিলিহে কইনা আনিব গৈছিলোঁ চ' দৰা ঘৰত ইমান বেছি নাছিলে সেইদিনা আজিহে বেছি হ'ব এয়া পূৰা একদম কইনা বহা জেগা নিজে বনাইছে এইকেইটা ভাইটি হয় আমাৰ এটা মাহীৰ পিতেক এটা খুৰা পিতেক চাইডৰটো খুৰা পিতেক হয় দুজন সিহঁতে ভাইটিহঁতে লগ লাগি পেলাই এনেকৈ সজাই আছিলে এক্সট্ৰাকৈ সজালে বেছিকৈ পইচাটো দিয়াটো এনেই ৱেষ্ট যোৱা নিচিনা লাগে চ' এনেকৈ নিজেই সজাই দিছে অলপ কইনা বহা জেগাখিনি এতিয়া এইটো পেণ্ডেলটো অলপ অলপ দেখাই দিছোঁ মানুহ এনেকৈ আহি আছে ষ্টাৰ্ট কৰি দিছে চ' চাই থাকক ইয়াতে সকলোবিলাক মানে আহি আছে মানুহ এজনী বৌ আৰু এজনী মাহীহঁতৰ বোৱাৰী হয় মোতকৈ সৰু হ'ব এয়া মা আৰু বৰমা বহি আছে নীলা কালাৰৰ পিন্ধা এজনী আমাৰ মা হয় আৰু এজনী আমাৰ বৰমা হয় মাজু বৰমা নগাঁৱৰ পৰা আহিছে চ' এয়া আৰু চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে এই গাইজ এয়া আমাৰ ভণ্টি হয় মানে মোৰ বৰ্তাৰ ছোৱালী এয়া বৰমা মাক হয় বৰমা নিজৰ বৰ্তাৰ ছোৱালী হয় ভণ্টি আমি ৰেডি হৈ গ'লোঁ অলৰেডি কেনেকুৱা লাগিছে জনাবচোন প্লিজ নিজে সাজি কাচি ওলাইছোঁ আৰু এয়া ভণ্টি হয় এয়া মাও ভণ্টি দুজনী খুৰাহঁতৰ আৰু এয়া পেহী ছোৱালী ছাইডৰ গৰাকী চ' এয়া খুৰাহঁতৰ মানে পিছ চাইডে আমাৰ আগফালৰ জেগাখিনি অলপ কম কাৰণে সৰু মানে চোতাল কাৰণে খুৰাহঁতৰ ঘৰৰ এয়া খুৰাহঁতৰ ঘৰৰ চোতালখনত ইয়াৰ মানে ৰিচেপশ্যন খোৱা বোৱাখিনি ইয়াতে কৰা হৈছে পেণ্ডেল ইয়াতে দিয়া হৈছে তাৰমানে চ' এইবিলাক চাই থাকক এয়া পেহী বেক চাইডটো পৰাহে দেখা পালে চ' ভিডিঅ'টো চাই থাকক ভাল পালে প্লিজ লাইক কৰিব আৰু এতিয়া খোৱা বোৱা হৈ গ'ল ঘৰৰ মানুহখিনি এতিয়া কইনাৰ ওচৰত এনেকৈ বহি আছোঁ অলপ ফটো চটো উঠিলোঁ ভণ্টিহঁতো বহি আছে ছাইডত আৰু এয়া কইনা সজোৱাখিনি কিমান ধুনীয়াকৈ সজাইছে ভাইটিহঁতে মিলি আৰু এয়া ফাইনেলি আমাৰ কইনা স্পেচিয়েলি উঠাইছে যে ইউটিউবৰ কাৰণে ওপৰলৈ চা
কইনাৰ লগত ফটো উঠিবি তোমালোক অলপ উঠি দিয়াচোন ফটো